আজিৰ ভিডিঅ'টোত আমি অৰ্থনীতিৰ ওপৰত কিছু প্ৰশ্ন আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্থবিজ্ঞান বা অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব এডাম স্মিথ। ইয়াৰ পিছৰ প্ৰশ্ন, অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি কোনে অভিহিত কৰিছে? ইয়াৰ উত্তৰ হ'ব এডাম স্মিথ। তেখেতে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যন নামৰ কিতাপখনত এই কথাটো উল্লেখ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান এই সংজ্ঞাটোক কোনে যক্ষৰ বাণী বুলি অভিহিত কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্লাইল আৰু ৰাস্কিন। এওঁলোক দুজনে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান এই সংজ্ঞাটোক যক্ষৰ বাণী বুলি অভিহিত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰিন্সিপল অফ ইকনমিক্স গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ হ'ব আলফ্ৰেড মাৰ্চেল। ইকনমিক্স ইজ দ্য ষ্টাডি অফ মেনকাইণ্ড ইন দ্য অৰ্ডিনাৰী বিজনেছ অফ লাইফ। মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। এই কথাষাৰ কোনে কৈছিল? উত্তৰ হ'ব আলফ্ৰেড মাৰ্চেল। এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্স গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ লায়নেল ৰবিন্স। FCIৰ সম্পূৰ্ণ নাম কি? উত্তৰ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। জনমূৰি আয় কি? উত্তৰ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে দুটা নিৰ্দিষ্ট পদ্ধতি আছে। এই পদ্ধতি দুটা কি কি? উত্তৰ ব্যষ্টিবাদী অৰ্থনীতি মাইক্ৰ' ইকনমিক্স আৰু সমষ্টিবাদী অৰ্থনীতি মেক্ৰ' ইকনমিক্স। ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনে কোন চনত নবেল বঁটা লাভ কৰিছিল? উত্তৰ হ'ব 1998 চনত। কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰথমবাৰৰ বাবে দৰিদ্ৰতা নিৰ্মূলকৰণক এক মূল লক্ষ্য হিচাপে লোৱা হৈছিল? উত্তৰ হ'ল পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা। ৰংগৰাজন সমিতিৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষৰ কিমান শতাংশ লোক দৰিদ্ৰতা সীমাৰেখাৰ তলত আছে? উত্তৰ 29.5%। গাঁও অঞ্চলত 30.9% আৰু চহৰ অঞ্চলত 26.4%। ৰংগৰাজন সমিতিৰ প্ৰতিবেদন অনুসৰি অসমৰ কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে? উত্তৰ 40.9%। পৃথিৱীৰ ভিতৰত কোনখন দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? উত্তৰ ভাৰতবৰ্ষ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? উত্তৰ উত্তৰ প্ৰদেশ। অসমৰ কোনখন জিলাৰ জনসংখ্যা আটাইতকৈ বেছি? শুদ্ধ উত্তৰ হ'ব নগাঁও জিলা। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি? উত্তৰ ডিমা হাছাও। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ 382 প্ৰতি বৰ্গ কিলোমিটাৰ। ভাৰতৰ আটাইতকৈ বেছি আৰু আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য দুখন কি কি? বেছি ঘনত্ব পশ্চিমবংগ 1029 পাৰ স্কুৱেৰ কিলোমিটাৰ আৰু কম ঘনত্ব অৰুণাচল প্ৰদেশ, য'ত নেকি পাৰ স্কুৱেৰ কিলোমিটাৰ 17জন মানুহ বাস কৰে। 2001 পৰা 2011 এই দশকটোত ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ? উত্তৰ হ'ব 17.64%। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান? উত্তৰ 940। সৰ্বোচ্চ কেৰেলা, তাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে 1084 গৰাকী মহিলা আছে। আনহাতে সৰ্বনিম্ন হ'ল হাৰিয়ানা, য'ত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে 877 বা 877 গৰাকী মহিলা আছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান? উত্তৰ হ'ব 954। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ 397 প্ৰতি বৰ্গ কিলোমিটাৰ।
ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াৰ নাম কি আছিল? উত্তৰ 1770ত এই বেংকটো স্থাপন কৰা হৈছিল আৰু বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান। অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি? উত্তৰ গুৱাহাটী বেংক। পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? উত্তৰ ৰিক্স বেংক। এই বেংকটো ছুইডেনত আছে আৰু এই বেংকটোকে পৃথিৱীৰ পুৰণি বেংক বুলি কোৱা হয়, সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক এইটো। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1935ৰ 1 এপ্ৰিল তাৰিখে। বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? উত্তৰ শক্তিকান্ত দাস। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মুম্বাইত। ৰিজাৰ্ভ বেংক ষ্টাফ কলেজ ক'ত অৱস্থিত? উত্তৰ চেন্নাই। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয়? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল? উত্তৰ হ'ব C.D. দেশমুখ। ভাৰতীয় ৰিজাৰ্ভ বেংক কাৰ পৰামৰ্শৰ ভিত্তিত গঠন কৰা হৈছিল? উত্তৰ ৰয়েল কমিশ্যন অন ইণ্ডিয়ান কাৰেঞ্চি এণ্ড ফাইনেন্স। ইয়াৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতবৰ্ষৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ ডক্টৰ মনমোহন সিং। কিমান চনত ভাৰতবৰ্ষ IMF ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ডৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল? উত্তৰ 1946। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন কৰা হয়? উত্তৰ 1964। নাবাৰ্ড কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 12 জুলাই 1982। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ লক্ষ্ণৌ। নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1 জানুৱাৰী 2015। ভাৰতৰ প্ৰথমটো সাৰ্বজনীন বেংক ইউনিভাৰ্চেল বেংক কি? আৰু শুদ্ধ উত্তৰ হ'ল ICICI বেংক। ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ কোনটো সংস্থাই ঘোষণা কৰে? উত্তৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়, মিনিষ্ট্ৰী অফ ষ্টেটিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন। নেশ্যনেল ষ্টক এক্সচেঞ্জ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1992ত। ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ নাম কি? উত্তৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। অৰুন্ধতী ভট্টাচাৰ্য কোনটো বেংকৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ? উত্তৰ ভাৰতীয় ষ্টেট বেংক। 2012 চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমজন ভাৰতীয় লোকৰ নাম কি? উত্তৰ কৌশিক বসু। দীনদয়াল উপাধ্যায় অন্ত্যোদয়া যোজনা কেতিয়া মুকলি কৰা হৈছিল? উত্তৰ 2014 চনৰ ছেপ্টেম্বৰ মাহত। ই গ্ৰাম্য আৰু চহৰ অঞ্চলত দক্ষতা বিকাশৰ লগত জড়িত। সামগ্ৰী আৰু সেৱা কৰ GST ধাৰণাটোৰ উৎপত্তি প্ৰথমে কোন দেশত হৈছিল? উত্তৰ কানাডা। কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সামগ্ৰী আৰু সেৱা কৰ আইন প্ৰৱৰ্তন কৰা হৈছে? উত্তৰ 101 নম্বৰ সংবিধান সংশোধনীৰ জৰিয়তে। জিৰ' ডিফেক্ট জিৰ' ইফেক্ট এই শ্লোগানটো কিহৰ লগত জড়িত? উত্তৰ মেক ইন ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীকটোত থকা জন্তুটো কি? উত্তৰ বাঘ।